নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰঙালাওৰ আগৰ সৈতে মাছৰ ৰেচিপি এটা। গতিকে ৰেচিপিটো আপোনালোকে মন দি চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে ঘৰৰে ৰঙালাওৰ আগ কেইডালমান ছিঙি আনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত আগ কেইডাল মই সৰু সৰুকৈ কাটি লৈছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই আগতে ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি লৈছোঁ। তাৰ কাৰণে লৈছোঁ এটা সৰু পিঁয়াজ দীঘলে দীঘলে কাটি, আদা, নহৰু আৰু 3টা কেঁচা জলকীয়া মই লৈ লৈছোঁ। তাৰপিছত হালধি, জিৰা গুড়ি আৰু অকণমান নিমখ লৈছোঁ। 2 পিচ ভজা মাছ লৈছোঁ আৰু মাছ কেইপিচৰ মই কি কৰিছোঁ, কাঁইটখিনি গুচাই লৈছোঁ। এতিয়া আমাৰ প্ৰায় গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ ৰেডি হৈ গৈছে। আহকচোন এতিয়া আমি ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই কেৰাহীটো গেছত দি পেলাই অকণমান গৰম হ'বলৈ দি তাত মই অকণমান সৰিয়হৰ তেল দি দিছোঁ। সৰিয়হৰ তেলখিনি গৰম হোৱাৰ পাছত তাত মই দিছোঁ আগতে কাটি ৰখা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি মই অকণমান হেতাৰে লাৰি পেলাই ৰঙচুৱা হ'বলৈ দিছোঁ, ভাজি আছোঁ যাতে পিঁয়াজখিনি ৰঙচুৱা হৈ যায়। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই বাকী ইনগ্ৰেডিয়েণ্টছখিনি তাত মই দি দিছোঁ আৰু তাত অকণমান মই পানী দি পেলাই গোটেইখিনি মিশ্ৰণ মই অকণমান সময় লৰাই আছোঁ। এতিয়া মই তাত কাঁইট গুচাই ৰখা মাছৰ টুকুৰাকেইটা পেলাই দিছোঁ। সেইখিনি মিশ্ৰণখিনি মই আকৌ ভালদৰে লৰাই আছোঁ। এতিয়া তাত মই আগতে কাটি থোৱা যিখিনি ৰঙালাওৰ আগ আছিলে সেইখিনি মই তাত পেলাই দি পেলাই ভালদৰে মিশ্ৰণখিনি মই ভাজি আছোঁ। অকণমান সময় আমি ভাজি ল'ম, পানী নিদিয়াকৈ আমি ভাজি ল'ম। আগতে যিহেতু অকণমান পানী দিয়া আছিলে, গতিকে নতুনকৈ পানী দিয়াৰ কোনো প্ৰয়োজন নাই। গতিকে আমি মিশ্ৰণখিনি ভালদৰে ভাজি ল'ম। এনেদৰে 10 মিনিটমান সময় আমি ভাজি ল'ম। এতিয়া আমি অকণমান ঢাকনিখন দি দিছোঁ। ঢাকনিখন গুচাই ভাজি লোৱাৰ পিছত, ঢাকনিখন দিয়াৰ পিছত আমাৰ প্ৰায় এনেদৰে 20 মিনিটমান সিজাই লোৱাৰ পিছত আমাৰ প্ৰায় আঞ্জাখন হৈয়ে গৈছে। এয়া চাওক, দেখিবলৈ পাইছে ভালদৰে সিজি উঠিছে, দেখিবলৈও ধুনীয়া হৈছে, খাবলৈ আমাৰ ৰেডি হৈ গৈছে। ধন্যবাদ আপোনালোকে ৰেচিপিটো চোৱাৰ কাৰণে। আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।